দোস্ত এতিয়া আমি ওলাইছোঁ নোয়াগাঁও যোৱাৰ বাবে। এয়া হৈছে আমাৰ হোজাই বাছ ষ্টেণ্ড। ইয়াৰ পৰা আমি নোয়াগাঁওলৈ যাম এখন ধুনীয়া ঠাই দেখিবলৈ আৰু আপোনালোকক দেখুৱাম যে সেই ধুনীয়া ঠাইখন। দোস্ত ফাইনেলি আমি আহি পাই গৈছোঁ নোয়াগাঁও। এয়া হৈছে নোয়াগাঁৱৰ এখন ধুনীয়া চাহ বাগিচা। এখন দেখিবলৈ আমি আহিছোঁ আৰু আপোনালোকক দেখুৱাম অতি সোনকালে কাষৰে পৰা দেখুৱাম যে আপোনালোকক। তো আমি বাছৰ পৰা নামি গৈছোঁ আৰু এয়া হৈছে আমাৰ চাহ বাগিচা। এখন কিমান ধুনীয়া ঠাই আপুনি দেখি অনুভৱ কৰিব পাৰিব যে ইয়াত আহিবলৈ আপোনাৰ মন গৈ আছে আৰু মন গ'লে আহিব পাৰিব আপুনি। আৰু দেখক কিমান ধুনীয়া ঠাই আৰু আমি ভিতৰলৈ গৈ আছোঁ আৰু আপোনালোকৰ ভিতৰবোৰ দেখুৱাম যে ইয়াত কেনেকুৱা কাম কৰি আছে আৰু কিমান। তো আমি ভিতৰলৈ যাম আৰু ভিতৰৰ দৃশ্যবোৰ দেখুৱাম আপোনালোকক। আশা কৰোঁ যে আপোনালোকৰ ভিতৰৰ দৃশ্যবোৰ দেখি ভাল লাগিব। দেখক কিমান ডাঙৰ ঠাই আৰু কিমান ধুনীয়া ঠাই। তো আহক আহি পেলাই দেখি যাওক এই ধুনীয়া ঠাইখন। আৰু ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।